সৰ্বপ্ৰথমতে ক'ব লাগিব নাগৰিকত্ব সংশোধনী আইনখন বাতিল কৰিবলৈ আমি পুনৰবাৰ কৈছোঁ সদৌ অসম মটক ছাত্ৰ সন্থাই পুনৰবাৰ দাবী জনাইছোঁ যাতে নাগৰিকত্ব সংশোধনী আইনখন চৰকাৰে বাতিল কৰে আৰু লগতে এটা কথা স্পষ্ট সহকাৰে ক'ব লাগিব অসমৰ জনগণে ইতিমধ্যে স্পষ্টকৈ কৈ দিছে যিহেতু এই আইনখনৰ যোগেদি আমাৰ যি অসমীয়া অস্তিত্ব ভাষা সংস্কৃতিৰ যি অস্তিত্ব আমাৰ কলা কৃষ্টিৰ যি অস্তিত্ব এই অস্তিত্ব যে এদিন বিপদাপন্ন হ'ব এইটো এটা ঘোৰ সত্য কথা আৰু সেইবাবে অসমৰ জনগণে বিভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছে অসম চৰকাৰক দাবী জনাইছে ভাৰত চৰকাৰক দাবী জনাইছে যাতে তেখেতসকলে সংশোধনী আইনখন বাতিল কৰে যিহেতু আমি দেখিবলৈ পাইছোঁ আপোনালোকেও নিশ্চিতভাৱে দেখিবলৈ পাইছিলে যেতিয়া 2019 চন 21 ডিচেম্বৰত হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছিলে যে 1951 চনৰ ভিত্তিবৰ্ষৰ কথা কৈছিলে আৰু লগতে 6 জনগোষ্ঠী জনজাতিকৰণৰ কথা কৈছিলে আৰু লগতে তেখেতসকলে কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে অসমীয়াৰ অস্তিত্বৰ ভাবুকি আহিব পৰা কাম তেখেতসকলে কেতিয়াও নকৰে কিন্তু আমি শেহতীয়াকৈ দেখিবলৈ পালোঁ তেখেতসকলে যিবিলাক কাৰ্যপন্থা হাতত লৈছে সঁচাকৈ অসমৰ বাবে এইটো এটা সাংঘাতিক বিপদজনক হ'ব পাৰে যিহেতু আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ এতিয়া যিটো ভূমি নীতি তেখেতসকলে আকৌ পুনৰবাৰ আমাক জাপি দিব বিচাৰিছে ভূমি নীতিৰ ক্ষেত্ৰতো সদৌ অসম মটক ছাত্ৰ সন্থাই এটা কথা স্পষ্ট কৰি কৈ দিব বিচাৰিছোঁ যে এই ভূমি নীতিৰ যোগেদি যিসকল ভূ মাফিয়া আৰু যিসকল উদ্যোগপতি তেখেতসকলে কোনো কাগজ পত্ৰ নোহোৱাকৈ উদ্যোগ স্থাপনৰ সুবিধা লৈ তেখেতসকলে আমাৰ অসমৰ মাটি তেখেতসকলে দখল কৰিব পাৰে আৰু সেই গতিকে স্পষ্টকৈ কৈছোঁ আমি সদৌ অসম মটক ছাত্ৰ সন্থাই স্পষ্টকৈ কৈছোঁ তেখেতসকলে অসম বিৰোধী কাৰ্যত যাতে তেখেতসকল কেতিয়াও লিপ্ত নহয় অসমৰ যি খাটি খোৱাৰ অসমীয়া খিলঞ্জীয়া ব্যক্তিসকলৰ কথা তেখেতসকলে ভাবি অসমৰ বৃহত্তৰ স্বাৰ্থৰ বাবে কাম কৰিবলৈ আমি তেখেতসকলক দাবী জনাইছোঁ।